মই অলপমান মানে মোটামুটি ইনফৰমেশ্যন হে দি দিলো মানে কি হ'ব আৰু 3 মাহ বা 2 মাহৰ ভিতৰত ৰানিং কমপ্লিট হোৱাৰ পিছত মাটি দিব আৰু নিৰ্দিষ্ট এইটো চকু যদি চাব দিয়ে তো এইটো চকু থাকিয়ে মানে তাত কি কৰে এটা চকু বন্ধ কৰি দিয়ে আৰু এটা চকু খোলা ৰাখে তো হাই হেল্ল' নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো সকলোৱে কমেণ্টত কৈ আছে এছএছচিৰ মেডিকেলৰ কাৰণে ভিডিঅ' বনাব লাগে তো ভাবিলো মানে মই যিমানখিনি জানো তো মোৰ এক্সপিৰিয়েঞ্চৰ পৰা মানে আৰু জনাই দিওঁ তো আজি ভিডিঅ'টো অলপমান ইনফৰ্মেটিভ হ'ব গৈ আছে তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ ডিফেন্স ৰিলেটেড তো ছাবস্ক্ৰাইব কৰি দিব আৰু তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে যিসকলে ৰানিঙত পাছ কৰিছে তেখেতলোকলৈ বহুত বহুত ধন্যবাদ আৰু বেষ্ট অফ লাক মানে নেক্সট ষ্টেপৰ কাৰণে যোনটো হ'ল মেডিকেল প্ৰথমতে জনাই দিওঁ মেডিকেলৰ কাৰণে এতিয়াৰ পৰা প্ৰিপেয়াৰ হ'ব লাগে আৰু লগভগ 3 মাহ বা 2 মাহৰ ভিতৰত ৰানিং কমপ্লিট হোৱাৰ পিছত মাতি দিব আৰু নিৰ্দিষ্ট ঠাইত আৰু কাট অফৰ কাৰণে এইটো নাজানো কিন্তু মানে মেডিকেলৰ কাৰণে প্ৰিপেয়াৰ হ'বই লাগে এতিয়াৰ পৰাই আৰু প্ৰথম কথাটো হ'ল মেডিকেলৰ কাৰণে প্ৰিপেয়াৰ হ'বলৈ হ'লে নিজে কি কৰিবলগীয়া কাম আছে নিজে কৰিবলগীয়া কামবিলাকৰ ভিতৰত হৈছে এতিয়া কোনো ধৰণৰ ৰিস্কি কাম ল'ব নালাগে যেনে ধৰি লওক বাইকত বেছিকৈ ঘূৰা ফুৰা বা ঘৰৰ কাম কাজ কৰিলে অলপ সাৱধানতা অৱলম্বন কৰা বাইকত ঘূৰি ফুৰিলে কি ঠিক ভগৱানেও মানে নকৰক কাৰ কি হৈ যায় তুমি ভালে চলাবা কিন্তু বেলেগে আহি কিবা কৰি দিব তো সেইকাৰণে এক্সিডেণ্ট হৈ গ'লে বহুত মানে এইটো টাইমটো বহুত মানে ক্ৰিটিকেল টাইম আৰু মানে এইটো টাইমতেই বেছিকৈ কিবা কিবি হোৱা চান্স থাকে আৰু দ্বিতীয় কথাটো হ'ল যিবিলাক মানে খাদ্য পাতি ঘৰত গ্ৰহণ কৰে এইবিলাক নৰ্মেলি কৰিবা যিবিলাক খাই থকা যায় এতিয়া মানে গৈ পেলাই এবাৰ মেডিকেলটো মানে সমূহীয়া স্বাস্থ্য কেন্দ্ৰত আৰু নিজৰ এনেকুৱা প্ৰাইভেটত গৈ নহয় নিজৰ BP ব্লাড প্ৰেছাৰটো আৰু ৱেইটটোতো চবৰে ঠিকে আছে ব্লাড প্ৰেছাৰটো এবাৰ চেক কৰি ল'বা যদি এতিয়া বেছি হৈ আছে বা কম হৈ আছে তেনেহ'লে তোমালোকে টাইম এটা পাবা চেক কৰিলেহে গম পাবা মানে নহয় তো সেইকাৰণে এতিয়া গৈ এবাৰ চেক কৰি ল'বা তোমালোকে আৰু নেক্সট হ'ল তোমালোকৰ যোনটো আই চাইটৰ কাৰণেও মানে নেটত পাই এটা প্ৰথম AX মানে লেয়াৰ হিচাপত থাকে তো সেইটো এবাৰ চেক কৰি ল'বা নিজে চকুৰ মানে টেষ্ট হ'ব ন এটা ডিষ্টেঞ্চত মানে সিহঁতে এটা চাইনবোৰ্ড ৰাখিব তাত মানে এলফাবেটিকেল মানে এটা চিনিয়ৰ ডাঙৰ সৰু একদম সৰু মানে যেনেকৈ চকুৰ পৰীক্ষা কৰে তো তাত কি কৰে এটা চকু বন্ধ কৰি দিয়ে আৰু এটা চকু খোলা ৰাখে তো যেতিয়া বন্ধ কৰে তো তেতিয়া গোটেই চকুটো বন্ধ কৰি দিব নালাগে গোটেই চকুটো বন্ধ কৰি দিলে কি হয় এইটো চকুৰ পাৱাৰটো অলপ কম হৈ যায় তো চকুটো অলপ দুইটা চকুৰ মাজত মানে যোনটো লিংক থাকে ন এটা চকুত তেনেকৈ লিংক থাকে তো এটা চকু মানে গোটেই চকু বন্ধ কৰি দিব নালাগে তো যোনটো চকুতে টেষ্ট হয় মানে এইটো চকু যদি চাব দিয়ে তো এইটো চকু থাকিয়ে মানে জপাই দিব নালাগে তো সেইটোৱে আৰু তাৰপিছত তেনেকৈ আৰু হেল্ডি বস্তুবিলাক খাবা আৰু কিছুমানৰ প্ৰব্লেম নখনীৰ থাকে ফ্লেট ফুটৰ থাকে সেইবিলাক অলপ চাই ল'বা মানে সেইবিলাকৰ কাৰণে কি কৰিব লাগে ফ্লেট ফুট মানে যোনটো ভৰিটো পেৰেলেল হয় আৰু নখনী আৰু হাতটো বেণ্ড হৈ থাকে কিছুমানৰ এনেকৈ চিধা কৰিলে হাতটো যদি এনেকৈ চিধা কৰা যায় তেনেহ'লে বেণ্ড হৈ থাকে তো সেইটোৰ কাৰণেও চাই ল'বা এবাৰ তাৰপিছত আৰু যোনটো ক'লোঁ আই চাইটৰ কাৰণে প্ৰথম মানে তোমালোকক কি কৰিব মেডিকেলত এবাৰ প্ৰথমে লৈ গৈ তোমালোকৰ ব্লাড প্ৰেছাৰ চেক কৰিব মানে লেবৰেটৰীত তোমালোকক লৈ যাব তাৰপিছত এক্সৰে কৰিব আৰু নেক্সট হ'ব তোমালোকৰ ব্লাড টেষ্ট হ'ব তাৰপিছত ইউৰিন টেষ্টো হ'ব মানে যদিহে এলকহল বেছিকৈ গ্ৰহণ কৰা তো এতিয়াৰ পৰা অলপ মানে কমাই দিবা নকৰাই ঠিক তাৰপিছত তোমালোকৰ কিছুমানৰ বেমাৰ থাকে যেনে হ'ল হাইড্ৰ'চিল হয় কিছুমানৰ যোনটো হাইড্ৰ'চিলৰ প্ৰব্লেম থাকে তো সেইটো চাই ল'বা যদি মানে এতিয়াৰ পৰা মই মানে কৈহে দিছোঁ মানে কি কৰিব তাত তো তাৰপিছত নখনীৰ হৈ গ'ল হাইড্ৰ'চিল মানে তোমালোকতো তাত পূৰা একদম নাংগা কৰি ল'ব এইটোত কোনো লাজ কৰিবলগীয়া কথা নাই কাৰণ যিটো সঁচাই
আৰু তাৰপিছত পাইলছৰ প্ৰব্লেম যদি থাকে পাইলছৰো চাব মানে এইবিলাক সকলো ধৰণৰ তাৰপিছত সেই ঠিক তেনেকুৱা জাষ্ট মই অলপমান মানে মোটামুটি ইনফৰমেশ্যনহে দি দিলোঁ মানে কি হ'ব আৰু তোমালোকে এবাৰ পাৰিলে চেক কৰাই ল'বা মানে এতিয়াৰ পৰাই যদি বিশেষকৈ ব্লাড প্ৰেছাৰটো তাৰপিছত আৰু তেনেকৈ আৰু যদি নিজৰ কিবা প্ৰব্লেম থাকে তো সেইবিলাক তো ভিডিঅ'টো এনেকুৱা ইনফৰ্মেটিভ টাইপেই হৈ গ'ল কৰণীয়া মানে নিজৰ যি কৰিব লগা আছে সেইবিলাক কৰি ল'বা ব্লাড প্ৰেছাৰটো চেক কৰাই ল'বা মেইনটেনেঞ্চ কৰি ল'ব পাৰিবা তাৰপিছত আৰু ৱেইটটো চাই ল'বা তাৰপিছত নখনিৰ প্ৰব্লেম হ'লে কি কৰিব লাগিব তো সেনেকৈ ডাক্তৰৰ পৰা পৰামৰ্শ লৈ ল'বা তাৰপিছত ঠিক তেনেকৈ ধৰণে তো সকলোকে বেষ্ট অফ লাক আৰু ভিডিঅ'টো এনেকৈয়ে সৰুকৈ হৈ গ'ল ইনফৰ্মেটিভ টাইপ মানে সকলোৱে কৈ আছিলে এইকাৰণে বনাই দিলোঁ আৰু টাইম একদম পোৱা নাই মোৰ ব্লগবিলাক পেণ্ডিঙেই হৈ গৈছেগৈ কামৰ মাজতে তো ঠিক আছে এটা ধুনীয়া ব্লগ আহি আছে মানে ইণ্টাৰভিউৰ কাৰণে মই এইটো এডিট কৰি আছোঁ কিন্তু এইটো সৰুকৈ অলপমান বনাই দিওঁ আৰু বুলি তো ৰিকুৱেষ্ট কৰিলে আমাৰ পৰাগীও ৰৈছে যোনটো আমাৰ গাঁৱৰে সিও ক'লে বোলে বনাই দিয়া তো সকলোৰে অলপমান ভাল হ'ব তো সেইকাৰণে মানে কমেণ্টবিলাক কৰিবা আৰু কেনেকুৱা টাইপৰ তোমালোকক জানিব দৰকাৰ হয় তো আজিলৈ ভিডিঅ'টো এনেকৈ সামৰণি মাৰিছোঁ যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ ঘণ্টা অত্যন্ত দবাই দিব তো জয় হিন্দ জয় আই অসম